বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পাছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়। দুখীয়া হ'লেই মানুহে ওচৰৰ সম্পৰ্ককো লুকুৱায়, কিন্তু ধনী হ'লে মানুহে আঁতৰৰ সম্পৰ্ককো বুকু ফিন্দাই চিনাকি দিয়ে। কিছুমান চিন্তা, কিছুমান দুখ একান্ত ব্যক্তিগত, যিটো বিচাৰিলেও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰি। দুখ তেতিয়াই লাগে যেতিয়া প্ৰেমিক প্ৰেমিকা দুয়োজন অনলাইন থাকে, অথচ ইজনে সিজনক মেছেজ নকৰে। য'ত কল্পনা শেষ, তাৰ পৰাই বাস্তৱৰ আৰম্ভণি হয়। এই পৃথিৱীত ভাল মানুহবোৰে বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে আপোন বুলি ভাবে। সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে। সম্পৰ্ক এখন কাঁচৰ দৰে, এবাৰ ফাটি গ'লে যিমানেই চেষ্টা নকৰা কিয় ফাঁটবোৰ থাকিয়েই যায়। মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, কেৱল মাত্ৰ নিজৰ ভুলৰ বাহিৰে। ইতিহাস সাক্ষী আছে, যাক বেছি ভাল পোৱা যায় সি মাত্ৰ তোমাৰ স্মৃতি হৈ থাকে, সংগী হৈ নহয়। যেতিয়াই বিচ্ছেদৰ পাছত প্ৰাক্তনে আপোনাৰ বদনাম গোৱা আৰম্ভ কৰি দিয়ে, বুজি পাব আপোনাৰ প্ৰাক্তনৰ প্ৰেম মিছা আছিল বুলি। বিচ্ছেদৰ পাছতো যদি প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ প্ৰশংসা কৰে, তেন্তে জানিব যে আপোনালোকৰ প্ৰেম মিছা নাছিল, কিন্তু কিবা কাৰণত আপোনালোকৰ বিচ্ছেদ হৈছে। যদিও ভাগ্যৰ চকৰিত পৰি আপোনালোকৰ শৰীৰৰ বিচ্ছেদ হ'ল, কিন্তু মনৰ ভিতৰত মৰম ভালপোৱা সদায় থাকি গ'ল।